স্যার ডাউট এটা আসলে আমার দুজনের কি ডাউট বাৰু খুদাচোন লয়ার এডভোকেট আৰু ব্যারিস্টার অর্থ একেই নেকি লয়াৰ এডভোকেট আৰু ব্যারিস্টাৰ হয় তিনটা অৰ্থ প্ৰায় একে বুলি ক'ব নোৱাৰো আমি অলপ ডিফাৰেন্স আছে অলপ পাৰ্থক্য আছে ঠিক আছে যিজন লয়াৰ সেইজন হ'ল LLB ডিগ্ৰী পাছ কৰিছে ঠিক আছে আৰু সেইজনৰ কাম কি যিকোনো ক্লায়েণ্টৰ নথিপত্ৰ যি ডকুমেণ্ট সেইটো সাজু কৰিব পাৰে আৰু আদালতত গৈ কোনো ধৰণে আৰ্গুমেণ্ট কৰিব নোৱাৰে সেইজন হ'ল লয়াৰ এডভোকেট হ'ল যিজনে LLB ডিগ্ৰী পাছ কৰিছে তাৰ ওপৰেঞ্চি যিটো আমাৰ বাৰ কাউন্সিল সেইটোৰ পৰা লাইচেন্স প্ৰাপ্ত হৈছে অনুজ্ঞাপত্ৰ দিয়া হৈছে সেইজন হ'ল আমাৰ এডভোকেট যিকোনো কেছৰ কাৰণে তেওঁ আৰ্গুমেণ্ট কৰিব পাৰিব আদালতত গৈ ঠিক আছে আৰু ব্যাৰিষ্টাৰ যিজনে ইংলেণ্ডৰ পৰা ডিগ্ৰী লাভ কৰি আহিছে যি আমাৰ আইনজীৱীৰ যিটো ডিগ্ৰী যি ইংলেণ্ডৰ পৰা কৰি আহিছে সেইজনক আমি ব্যাৰিষ্টাৰ বুলি ক'ম গম পাইছা ন মনত থাকিব অ'কে ইয়াৰ পৰা মই প্ৰশ্ন এটা সুধিছোঁ আমাৰ ভাৰতবৰ্ষে এনেকুৱা এজন ব্যক্তিৰ নাম কোৱা যি ইংলেণ্ডৰ পৰা ব্যাৰিষ্টাৰ ডিগ্ৰী লাভ কৰি আহিছে মহাত্মা গান্ধী ভেৰি গুড থ্যাংক ইউ স্যার